অকণিহঁত আজি মই তোমালোকক ষ্টৰী চিৰিজৰ অন্য এটা সাধু ক'ম দেই। তোমালোকে সাধুটো ভালকৈ শুনিবা। আৰু এতিয়া পূজাৰ সময়, যেতিয়া পূজা চাবলৈ যাবা মা দেউতাৰ হাতৰ পৰা হাতখন এৰি নিদিবা, কাৰণ দিনকালৰ গতি তেনেই বেয়া নহয় জানো। গতিকে তোমালোকে এতিয়া সাধুটো শুনা আৰু তোমালোকে পূজা চাবলৈ গ'লে সাৱধানে থাকিবা দেই। বুজি পাইছা নহয়? বুজিছোঁ ককা, বুজিছোঁ। আমি পূজা চাবলৈ গ'লে মাহঁতৰ হাততে ধৰি থাকিম। বেলুন লাগিলেও মাহঁতক ক'ম বেলুন আনি দিবলৈ, জেলেপি খাব মন গ'লেও ক'ম জেলেপি আনি দিবলৈ। আমি নিজে অকলে অকলে নাযাওঁ, নহ'লে আমাক কোনোবা বেয়া মানুহে ধৰি লৈ যাব নহয় ককা, নহয় জানো? ককা তুমি আমাক এয়া কিয় ইমান দিন সাধু কোৱা নাছিলা? আমাৰ ইমান বেয়া লাগি আছিলে। তোমাৰ বাৰু গাটো বেয়া আছিল নেকি ককা? আমাক তুমি একদম সদায় সাধু ক'বা, নহ'লে বেয়া লাগে মনটো ককা নচুমি। মই ক'ত আহিলোঁ? মা মোৰ ভয় লাগিছে। মা মই ক'ত আহিলোঁ? মই ক'ত আহিলোঁ? মা মোক লৈ যোৱা, মোৰ ভয় লাগিছে। ঐ ছোৱালী বহ, তোক আজি মই বেছি দিমগে বহ। মা মোক বচোৱা, মা মোক ধৰি লৈ যাব এতিয়া। তোক মই সদায় নিদিম। মাজনী তুমি ক'ত গ'লা? মোৰ এজনীয়ে ছোৱালী, হে ভগৱান, মোৰ মাজনীক ঘূৰাই দিয়া। মাজনী তুমি ক'ত আছা? মাজনী মা মোক গুণ্ডাটোৱে মাৰি দিলে। মা মোক বচোৱা, মা মই যাওঁ। ক্ষমা কৰিব বাইদেউ, আপোনাৰ ছোৱালীজনী বচাব নোৱাৰিলোঁ। কোনোবা দুৰ্বৃত্তই ছোৱালীজনীক মাৰি পেলালে। ক্ষমা কৰিব বাইদেউ। মাজনী তুমি কিয় আমাক এৰি থৈ গুচি গ'লা? মাজনী মই দেউতাক কি ক'মগৈ? মাজনী আমি পূজা চাবলৈহে আহিছিলোঁ, তুমি কিয় মোৰ হাতটো এৰি দিছিলা? মাজনী তুমি নহ'লে কেনেকৈ থাকিম? মাজনী শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমি এই কাহিনীটোৰ জৰিয়তে আপোনালোকৰ মাজত এইখিনি সতৰ্কতা সৃষ্টি কৰিব বিচাৰিছোঁ যে এই পূজাৰ দিনকেইটাত আপোনালোকে যেতিয়াই পূজা মণ্ডপত বা পূজা বজাৰত ওলাই যাব, আপোনালোকে নিজৰ কণমানি শিশুসকলক ভালদৰে হাতত ধৰি ৰাখিব, যাতে কোনো দুৰ্বৃত্তই সেই কণমানিসকলক লৈ গৈ তেওঁলোকক এইদৰে হত্যা কৰিব নোৱাৰে। এই আছিল আজি আমাৰ কাহিনীটোৰ উদ্দেশ্য। ধন্যবাদ।